আমি ইতিমধ্যে আমাৰ ব্যাকৰণৰ অন্তৰ্গত যিখিনি পাঠ আছিল সেইখিনি আমি আলোচনা কৰিছোঁ। তাৰপিছত আমি মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিও পঢ়িলোঁ। তোমালোকৰ সুবিধাৰ্থে মই দুটামান নোট লিখি দিছোঁ, দুজনমানে বিচাৰিছিলা কাৰণে দিছিলোঁ। আৰু বাকীকেইটা প্ৰশ্ন তোমালোকে নিজে লিখাৰ যত্ন কৰিবা। আৰু যিসকলে প্ৰশ্নকেইটা লিখা মোৰ হোৱাটছএপ নাম্বাৰত মোলৈ পঠাই দিবা, মই চাই দিম। আজি আমি এটা নতুন পাঠ আলোচনা কৰিম। পাঠটোৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। পাঠটোৰ ৰচক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। পাঠটো পঢ়াৰ আগেয়ে আমি ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী সম্পৰ্কে আমি কিছু কথা জানি লোৱা ভাল হ'ব। দীনেশ চন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল 1949 চনত। 1963 চনত তেওঁ ৰঙিয়া হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে কলেজীয়া শিক্ষা লাভ কৰে কটন কলেজত। তাৰপিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয় আৰু তাৰপিছত সেই একেখন বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰীও লাভ কৰে। আমি এতিয়া আলোচনা কৰিম গোস্বামীৰ কৰ্মজীৱন। গোস্বামীয়ে বিভিন্ন কৰ্মক্ষেত্ৰত দক্ষতা দেখুৱাই থৈ গৈছে। তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল গুৱাহাটীৰ বি বৰুৱা কলেজত। অধ্যাপক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। তাৰপিছত তেওঁ কটন কলেজলৈ আহে। কটন কলেজত অধ্যাপক হিচাপে কিছুদিন কাম কৰাৰ পিছত তেওঁ নতুন দিল্লীৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ বিজ্ঞানী হিচাপে তেওঁ সেৱা আগবঢ়ায়। তাৰপিছত তেওঁ অসমলৈ আহে। অসমৰ আমাৰ যোৰহাটত যিটো আঞ্চলিক গৱেষণাগাৰ আছে তাত তেওঁ বিজ্ঞানী হিচাপে তেওঁ সেৱা আগবঢ়ায়। পিছত তেওঁ সেই আমাৰ যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ তেওঁৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ অৱসৰ গ্ৰহণ কৰে। এতিয়া আমি আলোচনা কৰিম গোস্বামীৰ সাহিত্য কৃতি সম্পৰ্কে। যে গোস্বামীয়ে অসমৰ বিজ্ঞান সাহিত্যলৈ যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছে। তেখেতে যিখিনি লিখি থৈ গৈছে সেইখিনিক আমি দুটা ভাগত ভগাব পাৰোঁ। এটা হৈছে কল্পবিজ্ঞান সাহিত্য, এটা হৈছে জনপ্ৰিয় বিজ্ঞান সাহিত্য। জনপ্ৰিয় বিজ্ঞান মানে হৈছে পপুলাৰ চায়েন্স। পপুলাৰ চায়েন্স মানে কি, যে বিজ্ঞানৰ তত্ত্বগধুৰ কথাবিলাক সহজ সৰল ভাষাত যেতিয়া সকলোৱে বুজাকৈ জনসাধাৰণৰ মাজলৈ যেতিয়া বিজ্ঞানক লৈ অহা হয়, সেইটো হৈছে কি পপুলাৰ চায়েন্স, জনপ্ৰিয় বিজ্ঞান। বিজ্ঞানৰ এই জনপ্ৰিয়কৰণত ডক্টৰ গোস্বামীয়ে অনেক অৰিহণা আগবঢ়াই থৈ গৈছে। আৰু এটা কোৱা হয় কি কল্পবিজ্ঞান, অৰ্থাৎ ছায়েন্স ফিকশ্যন। ছায়েন্স ফিকশ্যন মানে কি, বিজ্ঞানৰ তত্ত্বগধুৰ বা কোনোবা তত্ত্ব এটাৰ আধাৰত যেতিয়া কাল্পনিক কাহিনী ৰচনা কৰা হয় তাক কোৱা হয় কল্পবিজ্ঞান সাহিত্য বা ছায়েন্স ফিকশ্যন। গোস্বামীয়ে বিজ্ঞান জনপ্ৰিয়কৰণত আৰু কল্পবিজ্ঞান সাহিত্যতো তেওঁ অৰিহণা আগবঢ়াই থৈ গৈছে। গোস্বামীয়ে ২৮কুৰিখনমান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তাৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থকেইখন হৈছে, এখন হৈছে বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা। তাৰপিছত তেওঁৰ এখন গ্ৰন্থ আছে শতাধিক মহান বিজ্ঞানী। মনত ৰাখিবা গ্ৰন্থকেইখনৰ নাম শতাধিক মহান বিজ্ঞানী। আৰু এখন গ্ৰন্থ আছে উষ্ণ প্ৰবাহ। আৰু এখন গ্ৰন্থ আছে শব্দ নিৰন্তৰ শব্দ। আৰু এখন গ্ৰন্থ হৈছে জোনাকীৰ জিলিকনি। এনেকৈ তেওঁ অনেক গ্ৰন্থ লিখি, আৰু এখন গ্ৰন্থ আছে মোহনীয় বিশ্ব ব্ৰহ্মাণ্ড। এনেকৈ তেওঁ কেইবাখনো মূল্যৱান গ্ৰন্থৰে অসমীয়া বিজ্ঞান সাহিত্যক চহকী কৰি থৈ গৈছে। আৰু এটা কথা মন কৰিবা, গোস্বামী বিজ্ঞান ভিত্তিক এখন আলোচনী নাম হৈছে দৃষ্টি, এই দৃষ্টিৰ তেওঁ সম্পাদক আছিল। আৰু এটা উল্লেখনীয় অৰিহণা আগবঢ়াইছে গোস্বামীয়ে অসম সাহিত্য সভাই প্ৰকাশ কৰা বিশ্বকোষৰ যিকেইটা বিজ্ঞান বিষয়ক যিকেইটা খণ্ড, ৩টা খণ্ড আছিল বিজ্ঞান বিষয়ক ৩টা খণ্ড, এই ৩টা খণ্ডৰ মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰিছিল ডক্টৰ গোস্বামী। কেৱল এইবিলাকে নহয়, আৰু বহুত আলোচনী বাতৰি কাকত আদিত ডক্টৰ গোস্বামীয়ে বহুতো চিন্তাগধুৰ প্ৰবন্ধ লিখি অসমীয়া বিজ্ঞান সাহিত্যক তেওঁ চহকী কৰি আছে। এইখিনি আমি ডক্টৰ গোস্বামীৰ বিষয়ে আমি জানি ল'লোঁ। এতিয়া আমি আলোচনা কৰিম যে এই পাঠটো তোমালোকক কিয় দিয়া হৈছে। এই পাঠটো বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, এই পাঠটো তোমালোকক কিয় দিয়া হৈছে।
তাৰ আগে এটা কথা জানি ল'বা যে এই পাঠটো লোৱা হৈছে তেওঁৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা। এইটো এটা পৰীক্ষাৰ কাৰণে অহা দৰকাৰী প্ৰশ্ন যে কোনটো পাঠৰ কিতাপ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে। বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা এই পাঠটো লোৱা হৈছে। এই পাঠটো দিয়াৰ কাৰণ হৈছে তোমালোকে জানা যে আজিৰ যুগটো হৈছে কি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। আমি বিজ্ঞানৰ সহায় নহ'লে আমি এক মুহূৰ্ত আমি থাকিব নোৱাৰোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনিত পৰালৈকে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে বিজ্ঞান আমাৰ তাৰমানে কি একেবাৰে সংগী, এৰাব নোৱাৰা আমাৰ সংগী হৈ পৰিছে বিজ্ঞান। এতিয়া বিজ্ঞান আমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় বিষয় হৈ পৰিলেও বা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী স্নাতক ডিগ্ৰীধাৰী বা তাতকৈ ওপৰ লেভেলৰ ডিগ্ৰীধাৰীৰ সংখ্যা বাঢ়ি গ'লেও এটা কথা কিন্তু তোমালোকে মন কৰিবা যে আমাৰ সমাজত কিন্তু বৈজ্ঞানিক মানসিকতাৰ অভাৱ। বৈজ্ঞানিক মানসিকতা মানে কি তোমালোকে জানিব লাগিব। বৈজ্ঞানিক মানসিকতা কি যে ঘটনা এটা কোনোবা এটা ঘটনা এটা বা বিষয় এটা আমি পৰম্পৰাগতভাৱে মানুহে যি কৈছে তাক মানুহে যি কৈছে তাক আমি বিশ্বাস নকৰি আমি নিজৰ মন মগজু আমি খটুৱাই আমি তাক বিজ্ঞানসন্মতভাৱে আমি পৰ্যালোচনা কৰি আমি যেতিয়া এটা সিদ্ধান্তলৈ আহিব পাৰোঁ, এই মানসিক শক্তি হৈছে কি বৈজ্ঞানিক মানসিকতা। দুখৰ বিষয় যে আমাৰ বিজ্ঞান পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে যদিও বিজ্ঞানৰ ডিগ্ৰীধাৰীৰ সংখ্যা বাঢ়িছে যদিও আমাৰ মাজত কিন্তু বৈজ্ঞানিক মানসিকতাৰ অভাৱ। মানুহে বিজ্ঞান পঢ়ে বৈষয়িক উন্নতিৰ কাৰণে, বিজ্ঞান পঢ়িলে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰি, কিন্তু বিজ্ঞানৰ সাধাৰণ মানুহৰ কথা বাদেই দিয়া বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰীসকলৰ মাজতো বৈজ্ঞানিক মানসিকতাৰ অভাৱ দেখা যায়। এটা সাধাৰণ মই উদাহৰণ দিছোঁ চোৱা। 2দিনমান আগতে আমাৰ কি হৈ গ'ল, সূৰ্যগ্ৰহণ হৈ গ'ল। এই মহাজাগতিক ঘটনা এটা আমি কি কৰিলোঁ যে অন্ধবিশ্বাসৰ আমি আবদ্ধ হৈ থাকি আমি ঘৰতে আমি দুৱাৰ খিৰিকী মাৰি বিচনাৰ ওপৰত আমি বহি থাকিলোঁ। এই মহাজাগতিক ঘটনা এটা আমি চকুৰ সুৰক্ষামূলক ব্যৱস্থা লৈ আমি চোৱাৰ কাৰণে আমাৰ শক্তি নহ'ল বা নাচালেও আমি প্ৰকৃতিৰ ৰূপ কেনেকুৱা হৈছে সেইখিনি সময়ত তাকো আমি চাব পাৰোঁ, কিন্তু আমাৰ তাৰমানে সাহস নহ'ল। কাৰণ জ্যোতিষীসকলে আমাক ইতিমধ্যে কৈ থৈ গৈছে যে বাহিৰত ওলাব নালাগে, ঘৰৰ ভিতৰত থাকিব লাগে, বিচনাৰ ওপৰত থাকিব লাগে, শিশু গৰ্ভৱতী মহিলা বিচনাৰ ওপৰত থাকিব লাগে, একো খাব নালাগে। গতিকে আনে কৈছে, জ্যোতিষীবিলাকে কৈছে, আমি তাক সহজে আমি কি কৰি লৈছোঁ, মানি লৈছোঁ। আমি নিজৰ মন মগজু আমি খটুৱাবৰ কাৰণে আমি একেবাৰে অসমৰ্থ। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক আমাৰ ঘটিয়ে থাকে, এনেকুৱা ঘটনাবিলাক। আৰু যাৰ কাৰণে আমাৰ ভাৰতবৰ্ষ বিজ্ঞান প্ৰযুক্তিৰ দিশত কিন্তু আগবাঢ়িব পৰা নাই। আজি আমি চীনৰ লগত আমি যুদ্ধ কৰাৰ কাৰণে আমি মানসিক প্ৰস্তুতি লৈছোঁ। চীনৰ বস্তুবিলাক, চীনত তৈয়াৰী সামগ্ৰীবিলাক আমি বৰ্জন কৰাৰ কাৰণে আমি আৱেগিক হৈ পৰিছোঁ। কিন্তু এটা কথা ভাবি চোৱাচোন যে বিজ্ঞান প্ৰযুক্তিত চীন কিমান আগবঢ়া, আমি পাৰিমনে চীনক আমি চীনৰ লগত আমি পাৰিমনে বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত? যে নোৱাৰাৰ কাৰণটো হৈছে কি যে আমাৰ মাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱ। এটা কথা মন কৰিবা যে বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতবৰ্ষ অতীজতে কিন্তু একেবাৰে তাৰমানে শীৰ্ষ পৰ্যায়ত আছিল। যে ভাৰতত আমাৰ ঋষিমুনিসকলে বিজ্ঞান সম্পৰ্কীয় বহুতো কথা তেওঁলোকে কি কৰিছিল, আৱিষ্কাৰ কৰিছিল। কিন্তু পিছৰ যুগত কি হ'ল যে কুসংস্কাৰ অন্ধবিশ্বাসে আমাৰ যুক্তিবাদী মনটোক আমাৰ নোহোৱা কৰি দিলে। আৰু যুক্তিবাদী মন যেতিয়া নোহোৱা হয়, অন্য কোনোবাই কৈছে তাকে আমি বিশ্বাস কৰিছোঁ। গতিকে যেতিয়া আমি যুক্তিবাদী মন নোহোৱা হয় তেতিয়াহ'লে কি হয়, আমাৰ দেশ এখন প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। আমাৰ দেশ প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰাৰ এটা প্ৰধান কাৰণ হৈছে আমাৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱ। শিক্ষিত, বিশেষকৈ শিক্ষিতসকলৰ মাজত বেছি, যে অন্ধবিশ্বাস কুসংস্কাৰ শিক্ষিতসকলৰ মাজতে আমাৰ বেছি। গতিকে তোমালোকে কোমলমতীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাক বিশ্বাস নকৰি তোমালোকে যাতে বৈজ্ঞানিক মানসিকতাৰ দ্বাৰা তোমালোকৰ নিজৰ জীৱন উদ্দীপ্ত কৰিব পাৰা, তাৰ কাৰণে এই পাঠটো তোমালোকৰ অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া পাঠটো আমি নেক্সট ক্লাছত আমি পাঠটোৰ ভিতৰখিনি পঢ়িম। আজি তোমালোকে অকণমান পঢ়ি ল'বা। আজিলৈকে আমি ইয়াতে সামৰিছোঁ। ধন্যবাদ।